নমস্কাৰ সকলোকে। বলক আজি সাউথ ইণ্ডিয়ান হেল্ডি ব্ৰেকফাষ্ট উপমা ৰেচিপি বনাওঁ। ৰেচিপিটোৰ বাবে মই লৈছোঁ 2 চামুচ বুটৰ দাইল, 2 চামুচ মাটিমাহৰ দাইল, কেঁচা জলকীয়া এটা সৰুকৈ কাটি লৈছোঁ, কেঁচা বাদাম 2 চামুচ লৈছোঁ, 10টামান নৰসিংহৰ পাত, আদা লৈছোঁ অলপ, আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা এনেকৈ সৰুকৈ কাটি লৈছোঁ, মিডিয়াম চাইজৰ গাজৰ এটা এনেকৈ সৰুকৈ কাটি লৈছোঁ। এতিয়া ৰেচিপিটোৰ মেইন ইনগ্ৰিডিয়েণ্টছ হৈছে চুজি। মই ইয়াত আশীৰ্বাদৰ চুজি ব্যৱহাৰ কৰিছোঁ। এতিয়া কেৰাহীটো গৰম হ'বলৈ দিছোঁ। গেছটো চিমত ৰাখি 2 চামুচ তাত ঘি দিছোঁ। এতিয়া ঘিখিনি গৰম হোৱাৰ পিছত মেজাৰিঙৰ 125 ml কাপেৰে 2 কাপ চুজি দিছোঁ। এতিয়া চুজিখিনি ভাজি ল'ম। চুজিখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম। এয়া 5 মিনিট ভজাৰ পিছত চুজিৰ কালাৰটো ব্ৰাউন হৈছে, ইমানখিনিলৈকে ভাজিম। এতিয়া চুজিখিনি মই নমাই থৈছোঁ। এতিয়া নেক্সট ষ্টেপ, কেৰাহী গৰম হোৱাৰ পিছত তাত অলপ তেল দিছোঁ। তেল গৰম হোৱাত তাত এচামুচ ক'লা সৰিয়হ আৰু নৰসিংহৰ পাতকেইটা দি দিছোঁ। এতিয়া বাদামকেইটাও দিছোঁ। তাত বাদামকেইটা দি দিছোঁ। যিহেতু কেঁচা বাদাম লৈছোঁ, ইয়াৰ কালাৰটো ৰঙচুৱা হোৱালৈকে ভাজিম আমি। এয়া 2 মিনিটমান ভজাৰ পিছত বাদামৰ কালাৰটো ৰঙচুৱা হৈছে। তাত মাটিমাহৰ দাইল আৰু বুটৰ দাইলখিনিও দি দিছোঁ একেলগে। এতিয়া ইয়াকো 2 মিনিটমান ভাজিম। ভজাৰ পিছত এয়া ধুনীয়া স্মেল এটা আহিছে। তাত আদাখিনি দি দিলোঁ। আদাখিনি দিয়াৰ পিছত আমি কাটি থোৱা গাজৰ আৰু পিঁয়াজখিনিও একেলগে দি দিছোঁ। এতিয়া এইখিনি 2 মিনিটমান ভাজি ল'ম। তাত 2 চামুচ নিমখ দিম আৰু এচিকুট চেনি দিছোঁ। চেনিটো অপশ্যনেল হয়, দিবও পাৰে। চেনি দিলে ইয়াৰ কালাৰটো ধুনীয়া হয়, সেইবাবে মই এচিকুট চেনি দিছোঁ। এতিয়া মই চুজি লোৱা কাপেৰে 4 কাপ পানী দিছোঁ। এয়া পানী দি মই গেছৰ জুইটো বঢ়াই দিছোঁ। যিহেতু পানীটো উতল আহিব দিম, তাৰপিছত আমি চুজিখিনি ব্যৱহাৰ কৰিম। এয়া অলপ অলপকৈ চুজি দি লৰাই আছোঁ ধুনীয়াকৈ। এতিয়া 2 মিনিটৰ কাৰণে গেছৰ জুইটো মিডিয়াম কৰি ৰাখি ইয়াক ঢাকন মাৰি থৈছোঁ। এতিয়া চুজিখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া অলপ টাইম লৰাৰ পিছত এয়া হৈ গ'ল। পানীটো শুহি গৈছে, মানে ৰেচিপিটো ৰেডি হৈ গ'ল। এয়া মোৰ উপমা ৰেচিপি ৰেডি হৈ গ'ল। থেংক ইউ।